তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। এই অধিৱেশনত মই যোগদান কৰি UPPL দলৰ যি যোৱা 7 বছৰৰ যাত্ৰা, সেই যাত্ৰাক আকৌ এবাৰ ৰোমন্থন কৰিলোঁ। আজি UPPL দল অতি কম সময়ৰ ভিতৰতে BTRত শাসন ক্ষমতাৰ বাগজৰি ল'বলৈ সক্ষম হৈছে। অসম বিধানসভালৈ প্ৰতিনিধি পঠাবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ সংসদতো UPPL দলৰ আজি প্ৰতিনিধি আছে আৰু ৰাজ্য মন্ত্ৰীসভাতো তেওঁলোকৰ যোগদানে আমাৰ অসমখনক সমৃদ্ধ কৰিছে। মই UPPL দলৰ এই 7 বছৰীয়া বৰ্ণিল যাত্ৰাক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ গোট হিচাপে তেওঁলোকে আমাৰ লগত আগবঢ়াই অহা সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আশা কৰোঁ যে UPPL দলে বড়োভূমিৰ উন্নয়নৰ কাৰণে আৰু বড়োভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিব। স্যার, দেউৰী কাউন্সিলত JPP কিবা সাহায্য লাগে নেকি BJP? JPP দল আচলতে তেওঁলোক BJPৰে মিত্ৰ দল আছিলে। মই কথা পাতি আছোঁ, মই ভাবোঁ যে এইটো একো ইমান ডাঙৰ সমস্যা নহয়। লোকসভা নিৰ্বাচনত কেনেকৈ থাকিব মিত্ৰ? কেনেকৈ হ'ব, কি হ'ব, সেইটো আমাৰ যেতিয়া BJP UPPL AGPৰ আলোচনা হ'ব তেতিয়া ঠিক হ'ব, কিন্তু আমি একেলগে থাকিম সেইটো আমি নিশ্চিত। UPPLে কোকৰাঝাৰটো প্ৰাৰ্থী বিচাৰিছে। মইতো এনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমি থকাটো নিশ্চিত। কেনেকৈ থাকিম, কি কথা, সেইটো টেবুলত বহিম তেতিয়া হ'ব। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।